নমস্কাৰ মই আৰ্জুনা মজিদ আজি বিক্ৰম ছাৰক লগ পোৱা মোৰ এবছৰে হ'ল তেখেতক মই লগ পাইছিলোঁ মোৰ ফ্ৰেণ্ড এজনীৰ থ্ৰুৰে তো তেতিয়া মই যিটো টাইমত আছিলোঁ ব্যক্তিগত সমস্যাৰ কাৰণে মই নিজকে ডাউন ফিল কৰিছিলোঁ বহুত কিন্তু মোৰ এজনী ফ্ৰেণ্ডে ক'লে যে এজন ছাৰ আছে তেতিয়া এইজনে যে সেইজন ছাৰ মই গম পোৱা নাছিলোঁ তেখেতৰ বিষয়ে শুনিছিলোঁ বহুত কিন্তু এইজনে যে সেইজন বিক্ৰম ছাৰ তো লগ পোৱাৰ পাছতে গম পালোঁ যেতিয়া মই আহিলোঁ কথা পাতিলোঁ মই ইমান এটা কি ক'ম মই এনেকুৱা এটা সময়ত আহি গৈছিলোঁ সেইটো টাইমত ছুইচাইড এটা মই কৰিছিলোঁ বহুতবাৰ তাৰপিছত সেই ফ্ৰেণ্ডজনীয়ে ক'লে ছাৰৰ ওচৰত ব'ল তো তেখেতে অলপ ৰিলেক্স কৰিব পাৰিব তো আহিলোঁ ছাৰক লগ পালোঁ কথা পাতিলোঁ যিবিলাক প্ৰেডিক্ট কৰিছিল তেখেতে তো প্ৰথমতে মোৰ বিশ্বাস হোৱা নাছিল লগে লগে মই কাৰণ সেইটো টাইমত মই অন্ধ আছিলোঁ ন মই প্ৰেমৰ কাৰণেই প্ৰেমত প্ৰতাৰিত হোৱা তো মই বিশ্বাস তাক বেছি কৰিছিলোঁ তো যিহেতু মই তাক বিশ্বাস কৰিছিলোঁ ছাৰৰ কথা ভাবিছিলোঁ ছাৰে চাগে এনেই কৈছে যেতিয়া সময় গ'ল 6 মাহমান হ'ল তো মই তেতিয়া বুজিলোঁ যে বা শুনিলোঁ যে ছাৰে যিখিনি কৈছিলে তো সেইখিনি গোটেইখিনি সঁচা তাৰপিছত মই ছাৰৰ লগত কথা পাতিলোঁ ছাৰৰ কথা মতে মই নিজকে ছাৰে যেনেকৈ ক'লে মই তেনেকৈ চলিলোঁ তাৰপিছত মই নিজকে চম্ভালি ল'লোঁ আকৌ মই ছাৰৰ লগত মোৰ মাজে মাজে ফোনত কথা হৈ থাকে কিন্তু তেখেতক লগে পোৱা নাছিলোঁ ৰিচেণ্টলি মোৰ এখন বুকো ওলালে তো সেই বুকখনৰ কাৰণে মই ছাৰক গিফ্ট হিচাপত দিবৰ কাৰণে আহিলোঁ আৰু মোৰ এতিয়া নিজকে ছাৰক লগ পালে মোৰ কি নিজকে কি ক'ম এতিয়া মই এটা পিচ এটা ফিল কৰোঁ যে মই শান্তি আহি গৈছে তো সেইকাৰণে ছাৰৰ শুনিছোঁ ছাৰৰ বিষয়ে ছাৰে বহুত ৰাজনৈতিক ফালৰ পৰা কিবা কিবি কৰে কিন্তু সেইবিলাক মই ক'ব নাযাওঁ চবেই গমেই পায় তো আজি মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ছাৰৰ লগত কথা পাতিলে মানুহ মৰিব লগা মানুহ কি আকৌ জীয়াব উদগনি এটা পাব উৎসাহ এটা পাব তো মই বেছি যদি আপুনিও আপোনাৰ জীৱনত এনে কিছু সমস্যাৰে ভুগি আছে তেনেহ'লে আজিয়ে যোগাযোগ কৰক যাদু সম্ৰাট বিক্ৰমক যোগাযোগৰ নম্বৰ 8822332200